হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই পাই গ'লোহি ছায়েন্স মিউজিয়াম। আজি চাই যাওঁ বুলি ভাবিছোঁ, মানে ইমান আহি থকা হয় কিন্তু চোৱা নহয় তেনেকৈ। তো আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সোমাই আহিলোঁ, টিকেট কৰিলোঁ। 30 rupeesকৈ লৈছে পাৰ পাৰ্চন। ভিতৰত ভিডিঅ' কৰিবলৈ দিব জানো বাৰু? দিব ন? এয়া চাওক, মজা লাগিছে। Wow. Yeah. Come for us. Go. What is it? Eel fish. Ekini. Aru eto dekhise na shark. এইটো কিহৰ বা হয়? পতংগ আৰু কিছুমান এইটো কিবা হেৰি হয়, মৌ মাখি নে বৰল তেনেকুৱা নেকি? নে পতংগ কিবা হেৰি আৰু এইটো এটা হাৰ্ট হয়। চাওক কি হয় মানে এইটো? এফালে মই সোমাই আহিছোঁ, ভণ্টিহঁত সোমাই গ'ল বাৰু। সোমাই আহিছোঁ আমি। অ' পুৰা গ্লাছ। কোন পিনে যাম? চাওঁ চাই দিয়ক। অঁ, পুৰা গ্লাছ। এইটো ৰাস্তা এটা। বাপৰে, এইটো পোহৰ হ'ব লাগিছিলে আৰু। ওলালোঁ, ওলাই গ'লোঁ এজনী।
এয়া सब ग्लास है এইবিলাক নাই আৰু এইটো सब ग्लास का कमाल है তো এফালে আমি ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া বাহিৰখন অকমান দেখাওঁ বুলি ভাবিছোঁ আপোনালোকেতো চাই থাকে মইতো গুৱাহাটী ইমানকৈ আহোঁ কিন্তু আজিলৈকে মানে ফুৰিবলৈ আহোঁ বুলি অহা নাই ক'তো ফুৰিয়ে পোৱা নাই এইবাৰ সেইটো কাৰণে একদম ফুৰি যাওঁ বুলি আছোঁ বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া আৰু এইখন দেখিছেনে এখন ৰ'ব আপোনালোকক বেক কেমেৰা দি ভালকৈ দেখাইছোঁ এইটো ডাঙৰ কাছ এটা আছে ধৰিব নোৱাৰি ভালকৈ তো আমি আহি পালোহি একুৰিয়াম এতিয়া ভিতৰত সোমাওঁ বেশ মোৰ মানে চাৰ্জে হ'বগৈ নহ'বগৈ নাজানো সোমাই আহিলোঁ পিনে এতিয়া টিকলু টিকলু চাহ মাছ ইমান মৰম লগাইছে এইটো নামটো হৈছে ডিছকাছ লাহে লাহে যাইছে ভাল লাগিছে ইমান মৰম লগা একদম বগা বগা এলবিনো নামটো পুৰা হোৱাইট হোৱাইট এইটো খলিহনা বাপৰে ইমান ডাঙৰ মই লাইফত প্ৰথম দেখিছোঁ খলিহনা মাছ দেখিছোঁ কিন্তু ইমান ডাঙৰ बनाते हो हाँ नाम क्या है जुपी ब्लॉग्स जुपी ब्लॉग्स हाँ ইমান মৰম লাগিছে আপিনে ভণ্টিকেইজন লগ পালোঁ গতি ক'ত গ'লগৈ বাৰু কান্ধুলি মাছ গিদা পোৱা ভাটৌ মাছ ভাটৌ চৰাই নাম শুনিছিলোঁ মাছৰ নাম আজি প্ৰথম শুনিছোঁ ইমান ধুনীয়া লাগিছে তো পিনে আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব তো যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব বাই বাই বাই